ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই কৈ দিছো যে মই ইয়াক কাকো সাপোৰ্ট কৰা নাই আৰু কোনেও গাত পাতি নলবা। যদি ভিডিওটোৰ বিষয়বস্তু বুজি পাম বুলি ভাবিছা তেনেহলে চোৱা, নহলে ফটোৱা কমেন্ট নকৰিবা। ধন্যবাদ। মোক মাৰে তো জুবিন ফেনে মোক জুবিনগিৰি দেখুৱাই আছে তো আপোনালোকে মোক মাৰিবতো। বন্ধুসকল সাবস্ক্ৰাইব কৰক মোৰ ৱৰ্ল্ড অফ বিশাল চেনেলটো আৰু আহিবলগীয়া ভিডিঅ'বোৰ মিছ নকৰিবলৈ বেল আইকনটো ক্লিক কৰক আৰু লগতে ভিডিঅ'বোৰ লাইক কৰি মোক আগুৱাই যোৱাত প্ৰেৰণা দিয়ক। হেল্ল' গাইজ, ৱেলকাম টু মাই এনাডাৰ ভিডিঅ'। বন্ধুসকল, আপোনালোকৰ অনুৰোধৰ বাবে মই আকৌ নতুন মক্কেলৰ নতুন খণ্ডৰ সৈতে উপস্থিত হৈছো। বন্ধুসকল, কেৱল দুই প্ৰকাৰৰ কাম কৰি মানুহে পাব্লিচিটি পায়। প্ৰথম হৈছে ভাল কাম আৰু দ্বিতীয় হৈছে বেয়া কাম। ভাল কামটো হৈছে লং কাট আৰু বেয়া কামটো হৈছে শৰ্ট কাট। গতিকে বন্ধুসকল, আমাৰ সকলোৰে পৰিচিত অজগৰ ভাই এটা অতি আচৰিত শৰ্ট কাট ব্যৱহাৰ কৰি পাব্লিচিটি লাভ কৰিব চেষ্টা কৰিছে। সেইটো হৈছে ৰোষ্ট অন জুবিন দা। কিন্তু বেচেৰাই হয়তো ভবা নাছিল যে অসমৰ ৰাইজে তাক ইমান মৰম দিব যে সি জীৱনটো পাহৰিব নোৱাৰিব। আৰু ইমান মৰম পোৱাৰ স্বত্তেও তাৰ বৰ্তমানলৈকে পেট নভৰিল। বন্ধুসকল, বৰ্তমানলৈকে কোনো ৰোষ্টাৰৰ সাহস হোৱা নাছিল জুবিন দাৰ ওপৰত ৰোষ্ট কৰিবলৈ। এইবাৰো এই ভটুৱাটোৱে জুবিন দাৰ ওপৰত ৰোষ্ট কৰিয়ে থাকিম বুলি ভিডিঅ' প্ৰচাৰ কৰিলে ইউটিউবত। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভাল লাগে তেন্তে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। গতিকে বন্ধুসকল, আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰো। মাছৰ ভাল পাওঁ চিতল, হে পাচলি ভাল পাওঁ পটল, আজিকালি ভাল লগা হ'ল ৰঙা পানীৰ বটল। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ নাম জয়, গুৱাহাটীত থাকোঁ মই আৰু মোৰ উদ্দেশ্য হৈছে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰা, বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীৰ দৰে যাতে আমাৰ অসমতো শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ দৰে ষ্টাৰ জন্ম হওক, কাজল, প্ৰীতি জিন্টাৰ দৰে ষ্টাৰ জন্ম হওক। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ নাম জয়, গুৱাহাটীত থাকোঁ মই আৰু মোৰ উদ্দেশ্য হৈছে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰা। হেৰ' ৰছী জ্বলি গ'ল কিন্তু বল নগ'ল। বেচেৰাৰ মাত ভাগি গৈছে কিন্তু তথাপিও ফাটা লেকচাৰ আৰু ফাটা গুৱাহাটীয়া লেবেল গুচা নাই ইয়াৰ। চালা মক্কেল, গাত নাই চাল বাকতিৰ লেবেল মাৰা 100 টেকেলি, লগত 2 পইচাৰ অকাত নাই। তই আকৌ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰিবি, জুবিনদাৰ ওপৰত যাবি। চালা মক্কেল ভটুৱা। মই বাৰে বাৰে কৈ আছোঁ, মই প্ৰত্যেক ৰোষ্ট ভিডিঅ'টোতো মই ভালদৰে কৈছোঁ যে মোৰ উদ্দেশ্য আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰা। সেই স্বাৰ্থত মই ৰোষ্টটো কৰি কেনে মই মানুহক মেছেজ দিব চেষ্টা কৰিছোঁ। মই জুবিন গাৰ্গক কোনো ধৰণৰ টাৰ্গেট কৰা নাই। কি কলি তই? মক্কেল, তই কি সকলোকে তোৰ দৰে চকু নোহোৱা বুলি ভাব নেকি? যিবোৰ মক্কেলৰ ওপৰত ৰোষ্ট কৰিব লাগে সিহঁতৰ ওপৰত নকৰ, আৰু যিজনে অসমীয়া কলা সংস্কৃতি আৰু ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰি আছে তাৰ ওপৰত বেয়াকৈ সমালোচনা কৰ। বুজিলো, মানে জুবিন দাৰ গানত তই চুহাকাত বিচাৰি নাপাও যে সেইকাৰণে ন? আৰু তই জুবিন দাৰ গানৰ ওপৰত নে জুবিন দাৰ ওপৰত ৰোষ্ট কৰিছিলি এবাৰ ভালদৰে চাই ল। মানে হিৰো হৈ গ'ল। কোনোবাই কৈছে আপুনি হিৰো যেন লাগিছে, হিৰো হৈ গ'ল আপুনি। শুনক, আপুনি ভালদৰে শুনি লওক যে আপুনি সংগীতৰহে সম্ৰাট ৰাজকুমাৰ হয়। গতিকে আপুনি ভালদৰে গীত গাই থাকক, হিৰো হ'ব নাহিব। আপোনাৰ চেহেৰাটো ধুনীয়া, মোতকৈতো বহুত হাজাৰ গুণ ধুনীয়া, ছোৱালীত কৰি ধুনীয়া, আপুনি ইমান মৰম লগা। সেই বুলি আপোনাক হিৰো যেন নালাগে, তাৰ বহুত কাৰণ আছে। আপোনাৰ বডিটো তেনেকুৱা ধৰণৰ হিৰোৰ নিচিনা নহয়, অলপমান দুৰ্বল যেন লাগে। আৰু কি পিন্ধিছে এইটো কি পিন্ধিছে? দেখিলি চালা ভটুৱা, নিজকে বহুত ডাঙৰ ডাইৰেক্টৰ অভিনেতা বুলি ভাব। ইমান গালি খোৱাৰ পিছতো তোৰ লাজ নহল যে তই আকৌ ভিডিঅ' বনাই কৈ দিলি যে মই জুবিন দাৰ ওপৰত ৰোষ্ট কৰিয়ে থাকিম বুলি? তোক পাগলৰ কুকুৰে কামুৰিলে নেকি? পাগল, ওচৰতে GMC খন আছে যদি এবাৰ চিকিৎসা কৰি ল। মোক ৰাস্তাত মাৰিব, এয়া আপোনালোকৰ জুবিন ফেনসকলৰ পৰিচয়। মোক আপোনালোকে থ্ৰেট দি আছে, দেখা পালে মোক পিটিব। কিমান বেয়া বেয়া ভাষা ব্যৱহাৰ কৰি আছে, কিছুমানে ৰোষ্ট কৰিছে, তাতে মোক লৈ বেয়া কমেণ্ট দিছে, মোৰ পৰিয়ালক লৈ বেয়া কমেণ্ট দিছে, মাক লৈ কমেণ্ট দিছে। এইবোৰ আপোনালোকৰ ব্যৱহাৰ নেকি? মই চিধা কথা, মই আৰু ক'ম যে মোৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী, বলিউড ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰাৰ উদ্দেশ্য মোৰ সৰুৰ পৰাই বিৰাটে যেদি মোৰ যি উদ্দেশ্য, এই উদ্দেশ্য মই পূৰ্ণ কৰিহে আৰু এতিয়া মই আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰাৰ উদ্দেশ্য বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীৰ দৰে। কোনোবাই যতীন বৰাক চিনি নাপাওঁ বুলি ক'লে মোৰ বেয়া লাগে, মোৰ কান্দিবৰ মন যায়। এজন অসমীয়া হিচাপে লাজ লাগে। নাই, নহব। যি বুজিছো, তই সঁচাকে ৰাইজৰ পৰা পিটন নোখোৱালৈকে ঠাণ্ডা নহবি। ভাগ্য ভাল তোৰ বৰ্তমানলৈকে যে তই কেৱল গালি শুনিহে আছ, কিন্তু তথাপিও তোৰ লাজ হোৱা নাই। যতীন বৰাক চিনি নাপাও বুলি কলে তোৰ লাজ লাগে ন? কিন্তু যতীন বৰাৰ অভিনয়ৰ ওপৰত ৰোষ্ট কৰিলে তোৰ লাজ নালাগে? তই কি বিচাৰ? অসমীয়া চিনেমাত চুহাকাত চাব বিচাৰ? চালা মক্কেল।
ইমান ধুনীয়াকৈ দেখুৱাইছে, কাণ ফুলি খুলিছে, কিবা খুলিছে, কাপোৰ খুলিছে। অবভিয়াছলি ইটছ কমন থিং। আমাক সুহাগৰাক দেখুৱাইছে, আমাৰ ভাল লাগিছে। আমি আৰ্মিৰ জীৱনটো দেখা পাইছোঁ। একে ৰাতিৰ ভিতৰত আমি কিমান দেখা পালোঁ। ৰাতিপুৱা কাণ দিলে, তাৰপিছত আকৌ কান্দি কান্দি বিদায় দিলে, কাৰণ আমি যুদ্ধ কৰিব যাব লাগিব। চ' এইবোৰ বস্তু আপোনালোকে দেখুৱাব লাগিব। এনে পাহাৰে পৰ্বতে দিন জ্বলে ৰাতি জ্বলে, তোমাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পোৱা, এইবোৰ দেখাই থাকিলে নহ'ব। আপোনালোকে কোনোবা যুগৰ পৰা অসমীয়া ছবিত সেইবোৰে দেখাই আছে। প্ৰেম মানে অসমীয়া ছবি, পাহাৰে পৰ্বতে যাব, নাচিব, বাছ তোমাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ, এইবোৰ দেখালে নহ'ব। অলপমান আগবাঢ়ক। সুহাগৰাত কিবা কিবি এইবোৰ অসমীয়া ছবিত দেখাব লাগিব। তেতিয়াহে মানুহে চাব, গোটেই মাৰোৱাৰী চাৰোৱাৰী সকলোৱে চাব। হে হৰি কৃষ্ণ কৃষ্ণ, চালা ভতুৱা, তই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ মা বেহেন কৰিব খুজিছ? তই সঁচাকে অসমীয়াই হয়নে? অ বুজিছো দে, আজিকালি জিঅ'বোৰে সেই জাতৰ ভিডিঅ' অফ কৰি দিলে যে, সেইকাৰণে তই দেশী মাল বিচাৰি ফুৰিছ। তই যি বস্তু বিচাৰি ফুৰিছ সেইটো কেৱল www.brazers.com তাতহে উপলব্ধ আছে। সেইবোৰকে চা আৰু তোৰ ভোক পিয়াহ অজগৰডাল ঠাণ্ডা কৰি ল। গতিকে আজিৰ বাবে ইমানেই। এগেইন কৈছোঁ, মোক মাৰেতো, জুবিন ফেনে মোক জুবিনগিৰি দেখুৱাই আছে তো, আপোনালোকে মোক মাৰিবতো। বহুত বেয়া বেয়া কমেণ্ট দিছে, মোৰ মাক লৈ কমেণ্ট দিছে, কিবা দিছে, মোক মাৰিবতো ৰাস্তাত দেখা পালে। ঠিক আছে মাৰক, মই মাৰ খাম, কিন্তু মই আপোনালোকক ভয় নকৰোঁ। কিন্তু মই যি সমালোচনা কৰিম, কৰিয়ে থাকিম। সেই সমালোচনাৰ বিষয়টো হৈছে জুবিন গাৰ্গক লৈ সকলোকে কৰিম, অসমীয়া ছবিৰ লগত জড়িত। জুবিন গাৰ্গকো কৰিম। জুবিন গাৰ্গৰ বিষয়টো হৈছে যে অসমীয়া ছবিৰ লগত তেখেতে যিবিলাক চিন্তাধাৰা তেখেতৰ, যে মই মাটি বিক্ৰী কৰি ফিল্ম নিৰ্মাণ কৰিছোঁ, আপোনালোকে চাব, সেইবিলাক কনচেপ্টেৰে ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ নহয়। যে মিছন চাইনাৰ দ্বাৰা আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ, পইচা ইনভেষ্ট কৰিলে 2 কোটি টকাৰ ফিল্ম বনালেই ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ নহয়। মিছন চাইনাত সেই কণ্টেণ্ট নাছিল, হাই কণ্টেণ্ট। চালা ভতুৱা, মক্কেল, পাগল, জুবিনদাৰ চিনেমা সকলোৱে চায়। ডাঙৰ ডাঙৰ বলিউডৰ ডাইৰেক্টৰ, প্ৰডিউচাৰ এইবোৰ সকলোৱে চায়, কিন্তু কাৰো এতিয়ালৈকে নিগেটিভ পইণ্ট অহা নাই। কাৰণ বৰ্তমানলৈকে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবে জুবিনদাই যিখিনি কাম কৰি আহিছে, তাৰ বাবে আগতকৈ যথেষ্ট গুণে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰী ভাল হৈছে আৰু লাহে লাহে এইদৰে আগুৱাই যাব। এদিন এটা ভাল দিন আহিব, কেৱল এজন জুবিনে সংস্কৃতি, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা এইবোৰক জীয়াই ৰাখিবলৈ দিনে ৰাতিয়ে মেহনত কৰি আছে। আৰু তোক কি লাগে? অসমীয়া চিনেমাত সুহাগৰাত লাগে। চালা মক্কেল, তই সেই সুহাগৰাত তোৰ মা বেহেনৰ আগত চাব পাৰিবিনে? ভতুৱা, সঁচাকৈ তই ফিল্ম ইণ্ডাষ্ট্ৰী ডুবাইহে এৰিবি। আৰু তই কি কৈছ? জুবিনদাৰ ওপৰত তই ৰোষ্ট কৰিয়ে থাকিবি। চালা মক্কেল, পাবি ৰ ফাটা লেকচাৰ আৰু সস্তীয়া পাব্লিচিটি ওলাই যাব ৰ। ঠিক আছে তেনেহলে বন্ধুসকল, এই মক্কেলটোৰ ওপৰত এইটোৱে মোৰ লাষ্ট ভিডিঅ'। ইয়াৰ পিছত আমি বেলেগ বেলেগ টপিকৰ ওপৰত ৰোষ্ট কৰিম। তো বন্ধুসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ মতামত প্লিজ মোক কমেণ্ট কৰি জনাব। তো বন্ধুসকল পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।